কিহৰ চাউল আছে কি খবৰ? আশা কৰিছোঁ ভালে আছে, ময়ো আছোঁ ভালে। আজি ৰাতিপুৱাৰ পৰা এটা সৰুকৈ ব্লগ আৰম্ভ কৰিছোঁ। ব্লগটো চাই নিশ্চয় ভাল পাব, শেষলৈকে চাই যাব। আজি মোৰ ছোৱালীৰ জন্মদিন, এনেকৈ তাইক এটা সৰু ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ আৰু হাজবেণ্ড আৰু মই তাইক কোৱা নাই। আজি তাৰ একদম 13 বছৰ কমপ্লিট হৈ যাব, কালিৰ পৰা 14 বছৰত সোমাব। আৰু তাইক বাৰ্থডে কৰিব নালাগে বুলি কৈ আছে, মানে ভাইটিয়ে কৰি দিবা, মই কৰিব নালাগে এনেকৈ কৈ আছে। আমি আৰু ভাবিলোঁ তথাপিতো কেকটো কাটি থওঁ, তাৰ এক্সাম চলি আছে কাৰণে এনেই আকৌ নামাতো, খালি কেকটোৱে কাটিম। আপোনালোকে চাই থাকিব আৰু কি কি আয়োজন কৰোঁ আজি ঘৰৰ কাৰণে, খোৱাৰ কাৰণে মানে ৰান্ধো। আৰু এতিয়া বাবুকো লৈ যাব লাগিব, বাবু টোপনিৰ পৰাই উঠা নাই, শুই আছে, বিচনা চাফা কৰা নাই, এইবিলাক চব চাফা কৰি ল'ম। এতিয়া মৰ্ণিঙৰ পৰা মানে ব্লগটো খাই আৰম্ভ কৰিলোঁ। ছোৱালীক অকণমান কেক খাই গ'ল আৰু এতিয়া মই ঘৰৰ কাম চব কাম হৈ গৈছে। এতিয়া খালি গাটো ধুই আহোঁ, গাটো ধুই আহি বাবুক লৈ স্কুলত যাওঁ। স্কুলৰ পৰা একেবাৰে দোকানত যাম, কেক আনিম, আপোনালোক দেখাই থাকিম, চাই থাকিম। দেখাবতো ছোৱালী কেকটো দিলোঁ, অকণমান খালে আৰু নাখালে। ৰেডি হৈছোঁ, ওলাই আহিছোঁ ঘৰৰ পৰা। মানে বাবুৰ ফ্লাছটো লৈ পাহৰিছোঁ, ফ্লাছটো আনিব হাজবেণ্ডে। স্কুলত যাওঁ, স্কুলৰ পৰা কেক আনিব যাব। বাৰ বাৰ্থডে ন? তোমাৰো বাৰ্থডে আহি আছে হয় না? তোমাৰো বাৰ্থডে পাৰিব এতিয়া, বাৰ বাৰ্থডে হয় না? এতিয়া আমি কেক নিব আহিছোঁ। কেক অৰ্ডাৰ দি গৈছিল হাজবেণ্ডে, আৰু দেখিছে এইবিলাক কেক সাজাই ৰাখিছে। ইয়াতে বেকাৰী বিস্কুট, কেক চব পোৱা যায়। কেকখন লৈ আহিছোঁ, এইখন কেক, আৰু ইয়াতে কেণ্ডেল, বেলুন ইয়াতে আছে। এতিয়া এইখিনি লুকাই থৈ দিম, মানে যেতিয়া কাটিম তেতিয়া আৰু ওলাব লাগিব, এতিয়া লুকাই থৈ দিম এইখিনি। তাই স্কুলত গৈছে, স্কুলৰ পৰা অহা নাই, এতিয়া মই এইখিনি মাততে লুকাই থৈ দিম। অকণমান চাউল ইয়াতে থোৱা নাই, ছোৱালীক স্কুলত চকলেটতে মই পঠাইছিলোঁ, চকলেটবিলাক আধা ঘূৰি আহিছে। কেইটামান লৈ যাওঁ, বাবুৰ স্কুলতো দি দিম, স্কুলত দিবৰ কাৰণে কেইটামান লৈ যাওঁ। তাহাঁতৰ ছাত্ৰ কম আছে, সেইকেইটা লৈ গ'লে হ'ব, সেইখিনি থৈ দিবি। এনে মই মাংস বহাই দিছোঁ, মাংস হৈছে ভাজা, এনে পায়স হৈ গৈছে। ছোৱালীক এতিয়া মানে ভাইটিৰ লগত মন্দিৰত পঠাই দিলোঁ। তেতিয়া সেইখিনি সময়তে মই এতিয়া ঘৰটো চাফা কৰি লওঁ, ঘৰ চাফা কৰোঁ, ইয়াতে বেলুন ওলাওঁ, এইখিনি ৰেডি কৰি লৈ লওঁ ফটাফট আহিবা পানী। মানে ভাইটিক মই কৈ দিছোঁ, মানে ফোন কৰিলেহে আহিব দিছোঁ। ভাইটিক কৈছোঁ মই ফোন কৰিম তেতিয়াহে আহিবি, ফোন কৰিম তেতিয়া বেলুন আনিছোঁ, বেলুন ফুলাম, চফা চাফা কৰি ঘৰটো চাফা কৰি ল'লোঁ। এতিয়া বেলুনকেইটা ফুলাই লওঁ। ওচৰৰে এজন ফ্ৰী আছে, আমাৰ ভণ্টি আছে, তাই আহিব, মাতিছোঁ। মাইনাতে মামী বুলি মাতে, তাই মাতিছোঁ, তাই অলপমান হেল্প কৰিব আহি আছে। এইখিনি মতে মই যিখিনি পাৰোঁ ফুলাই লওঁ আৰু। এয়া মই বেলুন ফুলাই ৰেডি কৰিলোঁ, কেকখন ৰেডি কৰিছোঁ, এইবিলাক সজাই থৈছোঁ। মাইনা আহি আছে। মামাম মামাম ক'ত? মামাম ক'ত বাবা? এইটো মামাম, মামাম গাই আছে। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, লাহে লাহে চলো। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে মীনাক্ষী আখি, হেপী বাৰ্থডে টু ইউ। কিহৰ চাউল আছে? পুৰি, কেক, পায়স আৰু মিঠাই, তাৰপিছত কালাকন, তাৰপিছত বুন্দিয়া। এইখন ৰাতিৰ থালি, একদমেই চিম্পুল থালি, মাংস, দালি। ভিডিঅ'টোতো চালে আৰু ভিডিঅ'টো দেখিলে মোৰ ছাৰপ্ৰাইজ দিব গৈছিলোঁ, ছাৰপ্ৰাইজটো নহ'লে
ভাবিলোঁ আৰু ভিডিঅ'টো বনাইছোঁ যেতিয়া দি দিওঁ যিখিনি বনালোঁ আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে লাইক শ্বেয়াৰ আৰু চেনেলটো যোনে যোনে প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আশীৰ্বাদ কৰক তাৰে বছৰবিলাক যে ভালে ভালে যায় পাৰ কৰে আৰু আপোনালোকে যে তাইক আশীৰ্বাদ কৰে। আজিলৈ ভিডিঅ'টো ইয়াতে এৰিলোঁ। বাই বাই।